हेलो गाइज की खबर सकलोरे आज बिहू बुली सकलोए लगे भागे खाब सबरे घरे घरे माछ मांस पूरा एकदम जोने जी खाय गाहरी पराय हाहर पराय आमार बारू बेलेग बिखे खाना नाई आमार ब्रयलारे आना गेছি जी दाम माछ मांस की खाबराय आमी बिका मानुआ नरा आइছো द তাৰপিছত ইফালে ব্ৰইলাৰ বনোৱা নাই বাৰু বনাম যোগাৰ কৰি লৈছোঁ ইফালে মাছ আৰু ইফালে কেৰাহীত ভাজি আছে তাৰপিছত ইফালে আমাৰ বেঙনা ভাজিম বেঙনা ফ্ৰাই একদম পূৰা মজবুতকৈ খাম তাৰপিছত ইফালে পিঁয়াজ জলকীয়া চব কাটি ৰেডি কৰি লৈছোঁ ইফালে বিলাহী আলু কাটি লৈছোঁ মাছৰ জোল হ'ব ন মাছৰ জোল হ'ব তাৰপিছত আৰু কি বনাম বিশেষ বেছি নবনাওঁ যেহেতু বিহু বুলি খাম আৰু বেছিকৈ বনাই আপোনাৰ আবজানি কৰাতকৈ কমকৈ বনাই খাম তাৰপিছত আৰু বস্তু যিহেতু বহুত দাম গুৱাহাটীততো জানে কিমান বস্তুৰ দাম সেইকাৰণে কিবাকৈ এনে আৰু মিলাইছোঁ বিহু বুলি অলপ যোগাৰ কৰিছোঁ তাকে খাম আৰু আপোনালোকেও খাব সকলোৱে ভালে কুশলে থাকিব নতুন বছৰটো যাতে ভালে কুশলে যায় সকলোৰে সেইখিনিয়ে মোৰ ফালৰ পৰাই ক'লোঁ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰি থলোঁ আৰু পিছত যদি খাওঁ দেখুৱাম যদি মইতো আজি বাৰু সোমবাৰ মই মাছ মাংস সোমবাৰে নাখাওঁ সেইটো কাৰণে মানে থুলমূলকৈ এনে অলপমান ভিডিঅ' বনাই দেখুৱালোঁ এয়াই চবেইতো বনায়েই আৰু খাব যিহেতু চবই সেইটো কাৰণে মানে থুলমূলকৈ এনে অলপ দেখুৱাই দিলোঁ আৰু এইখিনিয়ে ক'লোঁ এই হ'ল মাংস এই হ'ল মাছ ইফালে বেঙেনা ভাজি আৰু ইফালে এতিয়া আমি খাম এতিয়া ভাত উলিয়াইছোঁ আৰু ইফালে ভাত দিছোঁ বেছি মানে আৰু আমি বনোৱা নাই যিহেতু ইমান খাবও নোৱাৰি সদায়তো খাই থাকাই যায় সেইকাৰণে আজি আমি বেছিকৈ বনোৱা নাই অলপ বনাইছোঁ মাছ আৰু মাংস আৰু ইফালে মাছ ভাজা আছে ইফালে বেঙেনা ভাজা আছে হৈ যাব চব্জি বেছিকৈ বনোৱা নাই যিহেতু খাব নোৱাৰি একেদিনাই চব খাব নোৱাৰি না সেইকাৰণে কমকৈ বনাই লৈছোঁ ঠিক আছে বাৰু আপোনালোকেও খাওক আৰু আমিও খাওঁ আজি ভিডিঅ'টো এইখিনিতে এৰি দিলোঁ বাই বাই